তেওঁলোকৰ মাজৰ এগৰাকী আছিল জগদীশ চন্দ্ৰ বসু। নমস্কাৰ, স্বাগতম জনালো। মই নটা বিদ্যালয় পাৰিছো আজি আমি ৰাস চাব আহিছো। আগতে খাই ল'ম, মানে বিৰাট ভোক লাগিছে। আজি 12টা বজাত খাব, সেইকাৰণে এতিয়া খাই ল'ম চিকেন বিৰিয়ানী, তাৰপিছত ঘূৰি থাকিম। চাই থাকক আপোনালোকে মোৰ ভিডিঅ'। बोटिंग কৰি আছে ইয়া পুৰা নাও চলাই আছে না পুৰা নাও এয়া আমাৰ ডিৰাছে নাও চলাই আছে बोटिंग কৰি আছে ইয়াৰ কাৰণে বিৰাট মানে ডিষ্টাৰ্ব কৰি আছে দুটাৰ কাৰণে
হাই নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল ৰৈচুমে এণ্ড বিকিজ ব্লগ। আজি আমি গৈ আছোঁ হাউলিত। নলবাৰীৰ পৰা আহিলোঁ, এতিয়া হাউলিত গৈ আছোঁ। আজি হাউলিত এতিয়া বৰ্তমান মোৰ লগত ৰৈচুমাই নাই, মোৰ লগত আছে আমাৰ এই শৰ্মা দা আৰু লগত আছে ৰিতন দা আৰু ৰূপম দা। আজি আমাক ৰূপম দাই হাউলিত ৰাস দেখাব আনিছে। চ' সেইকাৰণে মই হাউলিত ফাৰ্ষ্ট টাইম আজি ৰাস চাব যোৱা। চ' আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ হাউলিত কেনেকুৱা হয় ৰাস। আপোনালোকে চাইছে চাগে, তথাপিও এবাৰ মোৰ ফালৰ পৰা দেখুৱাম আপোনালোকক। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওঁ বুলি আশা থাকিল। চ' বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া মোৰ লগত ৰিতন দা আছে আৰু ৰূপম দা আছে, মই আপোনালোকক অলপ দেখুৱাম। এয়া মোৰ লগত আছে ৰিতন দা, হাই। এয়া ৰূপম দা, ৰূপম দা একবাৰ হাই কৰি দি। হাই। এই ৰূপম দাৰ ৰূপম দাই আজি আমাক ৰাস দেখুৱাব নিছে। তো বলক আপোনালোকে হাউলিৰ ৰাস এবাৰ আমাৰ লগত চাওক, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল, মানে নলবাৰীৰ ৰাস আৰু হাউলিৰ ৰাস কম্পেয়াৰ কৰি দেখুৱাম। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে। এতিয়া আমি টিহু পালোঁ, টিহু চক না, অঁ টিহু চক পাৰ হৈ আহিলোঁ। আমি গৈ আছোঁ এতিয়া। এইখন হৈছে ৰাসৰ গেট, মেইন গেট। বঢ়িয়া লাগিছে। চ' আমি এতিয়া পাঠশালা পাৰ হ'লোঁ, আপোনালোকক আপডেটটো দি আছোঁ। এয়া গাইজ আমি পাই গ'লোঁ হাউলি। আমি এতিয়া হাউলি ৰাস পাই গ'লোঁ, আপোনালোকক দেখুৱাই আছোঁ প্ৰথমৰ পৰা কেনেকুৱা হয় কেনেকুৱা নহয়। এয়া মেইন গেট নহয়তো, বৰ্তমান আমি হাইৱেত আছোঁ। এইফালে আছে আমাৰ হাউলি ৰাস। আপোনালোকে কেনেকুৱা হয় আপোনালোকে চাই থাকিব ভিডিঅ'টো। এয়া মোৰ লগত আছে ৰূপম দা, ৰিতন দা, শৰ্মা দা। চ' আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকুৱা হয়। তো আজি হাউলি ৰাস চাম। মই জীৱনত প্ৰথম আহিছোঁ আজি মই জীৱনত হাউলি ৰাস কোনোদিন দেখা পোৱা নাছিলোঁ। চ' বলক ভিডিঅ'টো কেনেকুৱা হয় আপোনালোকে চাই থাকক। এইটো হৈছে আপোনালোকে যে ভিৰ দেখা পাইছে, এইটো হৈছে টিকেটৰ লাইন। ইয়াতে এয়া হৈছে টিকেটৰ লাইন। আপোনালোকে ইয়াতে প্ৰাইজ পোৱাটো দূৰৰে কথা, টিকেট পোৱাটোও ভাগ্য লাগিব ইয়াতে। হাউলি ৰাস কেইবাৰ আহিলে? ইয়াত মই আজি ছেকেণ্ড টাইম আহিলোঁ। হয়, পৰহি আহিছিলোঁ মই, ইয়াতকৈ অধিক মানুহ দেখিছিলোঁ। আজি হয়তো অকণমান কম আছে। আপোনাৰ বন্ধ বাৰ ফালে মানুহবিলাকে একেবাৰে সদলবলে ওলাই আহে, তেওঁলোকে চাবৰ কাৰণে খুব উৎসাহিত। আমাৰ ইয়াতে লোৱাৰ অসমৰ ৰাস আপোনাৰ হাউলি বুলি ক'লে বহুত ধুনীয়া লাগে। সকলোৱে আহে, ইয়াত উপস্থিত হয়। বহুত নানা ধৰণৰ আপোনাৰ লটাৰী খেলৰ পৰা লৈ পেলাই আপোনাৰ বহুত ধৰণৰ বিভিন্ন ধৰণৰ সামগ্ৰীৰ দোকানবিলাক থাকে। গতিকে আপোনালোকে আহক, উপভোগ কৰক সুন্দৰভাৱে, ইয়াৰ এটা আনন্দ উপভোগ কৰক। আৰু কিমান দিন আছে? আৰু আপোনাৰ এইটো 21 তাৰিখলৈকে আছে। 21 তাৰিখৰ পিছত আপোনাৰ শেষ হ'ব। চ' আপোনালোকে 21 তাৰিখলৈকে চাব পাৰিব ইয়াতে ৰাস। 21 তাৰিখে হৈছে লটাৰী খেলাৰ শেষ, মানে সেইদিনাই লটাৰী খেলা হ'ব। আমাৰ শৰ্মা দা, আজি শৰ্মা দা কিবা একদম কি আছে? নাই ৰাস চাই আছোঁ। আৰু এইটো হৈছে আমাৰ বছ ৰূপম দা, আমাৰ মেইন মানুহজন। আজি সম্ভৱ হৈছে ৰূপম দাৰ কাৰণে। এইখন আছে মস্ত ডাঙৰ ময়ূৰ পাখি, আপোনালোকে দেখা পাই আছে। এইটো বাঁহেৰে তৈয়াৰ কৰিছে। ক'ৰ শিল্পী? থলুৱা শিল্পী। ইয়াৰে লোকেল শিল্পীয়ে বনাইছে। এইটো মস্ত ডাঙৰ ময়ূৰ পাখিৰ গেট।
আমাৰ এতিয়া ৰূপম দাই খেল এটা খেলিব মানে হাঁহৰ খেল ৰূপম দাই এতিয়া বনাব 20 টকাকে দে মই আপোনালোকক দেখুৱাই আছোঁ ৰূপম দাই মাৰিব ভিডিঅ' কৰি আছে না মাৰা লাগে না নাই মুৰ্গী আহিল এইটো সেকেন্ড কাটা গয়া अंडा फट गया ভাই কি করলা और बोला तो बोले हलो আমার নহল কাম 50 টাকা তিনটা বল 50 টাকা আর একবার ট্রাই করিব রে বন্ধাই ফার্স্ট টাইম হয় মোক এটা দিয়া এইটো চাই লওক বঢ়িয়া এটা মারা দুটার হে তিনটা আমি পালো না মাজত এটা আছে বাল্টি পাই গেল আমি বহুত ঘূৰিলোঁ এতিয়া আমি অলপ কিবা খাব ওলাইছোঁ আপোনালোকে চাই থাকক কি খাম এতিয়া আমি এইফালে আছে কিটচেন কিবা এটা খাই লওঁ আমি তাৰপিছত আপোনালোকক আমি দেখুৱাম ভিডিঅ' আৰু কি কৰোঁ বাইদেউকেইটাৰ লগত আমি ভিডিঅ' ল'লোঁ হাউলি ৰাখৰ বাইদেউ ট্ৰেন্সজেন্ডাৰ হয় তৃতীয়লিংগ হয় ইয়াতে টিকেট দুখন ল'লোঁ আপোনালোকে চাব পাৰে 50 টকীয়াকৈ যিকোনো এখন বাইক লাগিলে হ'ল আৰু আপোনালোকে দেখা পাব 20 তাৰিখে খেলা আপোনালোকক দেখুৱাইছোঁ লাগেনে নালাগে যদি লাগেতো ধামাকা ভিডিঅ' হ'ব এটা চাই থাকক আপোনালোকে ছ'চিয়েল মিডিয়াত দেখা পাইছিল চাগে আপোনালোকক অডিখন মই দেখুৱাব চেষ্টা কৰি আগতেও দেখুৱাইছোঁ তথাপিও আজি এবাৰ দেখাম আৰু এইখন আছে অডি কাৰ 100 টকা অডি কাৰ এইখন আছে হাউলি ৰাসৰ বিশেষ আকৰ্ষণ অডি F4 হাই গাইজ আমি এতিয়া যাব হ'ল আমি যাম এতিয়া এই ৰিটন দাই গাড়ীত উঠিলে চ' ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবা কি পাৰোঁ দেখুৱাইছোঁ আপোনালোকক যিমান পাৰোঁ চেষ্টা কৰিছোঁ দেখুৱাবৰ কাৰণে চ' মই এটা নতুন লুকছ দিছোঁ এই মুজখিনি ৰাখিম বুলি ভাবিছোঁ চ' কিমান পাৰোঁ ট্ৰাই কৰিব ৰাখিবৰ কাৰণে চ' ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ চ' আগলৈ যাতে ভিডিঅ' আৰু চাই থাকে বাই বাই